নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ সাজ আপোনালোকৰ বাবে লৈ আহিছোঁ ওলকবি মাছৰ সৈতে। আহকচোন চাই লওঁ আৰু যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। দাইল বনাবৰ কাৰণে মচুৰ দাইল লৈছোঁ তিয়াই ৰখা আৰু কেইডোখৰমান আলু দিছোঁ। মই এঘণ্টামান তিয়াই থৈছিলোঁ দাইলখিনি। এতিয়া ইয়াতে দিম গৰম পানী। আৰু দিম হালধি, অকণমান নিমখ দি দিছোঁ, বেছি নাই দিয়া, অকণমানেই দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ সিজিবলৈ দিম আৰু আনফালে মই এইফালে ভাতৰ কুকাৰটো পাতি দিছোঁ। এতিয়া এইখিনি হয় মানে মই মাছৰ জোলৰ কাৰণে ৰেডি কৰি লওঁ। এইফালে মোৰ দালিটো ৰেডি হৈ গৈছে। আলু যিখিনি দিছিলোঁ যে সেইখিনি কাঢ়ি পেলালোঁ মই ইয়াৰ পৰা। এতিয়া মই ইয়াতে দিম টেঙামৰা গুটি। টেঙামৰা গুটিকেইটা দিবলৈ সিজিবলৈ বেছি সময় নালাগে যে, দাইলখিনি অলপ সিজাৰ পিছত দিছোঁ। আনফালে মই ইয়াত তেল দি থৈছোঁ তৰকা মাৰিবৰ কাৰণে। তেল বেছি নাই দিয়া, টেঙা জোল বনাইছোঁ যিহেতু দাইলৰ টেঙা। অকণমান তেল দিছোঁ। পাঁচফোৰণ, শুকান জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ, দাইল উতলি আছে। টেঙামৰা গুটিকেইটা পটককৈ সিজিয়ে যাব, দেখিছেনে? পটককৈ হৈয়ে যায়। অকণমান ৰঙচুৱা হ'লে পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ৰঙচুৱা হৈ গৈছে। আমাৰ দাইলখিনি হৈ গৈছে, বছ অলপ দেৰি 5 মিনিট উতলিবলৈ দিম আৰু। মোৰ দাইল ৰেডি। অকণমান ধনিয়া দি দিছোঁ। দাইল হৈ গ'ল, ধনিয়া দি দিলোঁ আৰু গেছ অফ কৰি দিছোঁ। আনফালে এখন কেৰাহী পাতিছোঁ। এটা অকণমান জিৰা লৈছোঁ। জিৰা ফুটিছে আৰু এটা দিছোঁ পিঁয়াজ। পিঁয়াজখিনি বেছি ৰঙচুৱা নকৰোঁ। এটা দিছোঁ সৰু আলু। কোনে কোনে ভাল পায় বাৰু সৰু আলু খাই। দিছোঁ হালধি, সোৱাদ অনুসৰি নিমখ।
বেছি সময় নালাগে ৰঙাটো সিজিবলৈ। ফ্ৰাই হৈ গৈছে। এতিয়া আমি ইয়াতে অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান ঘৰতে পিছা মছলা দি দিছোঁ। আলু ফ্ৰাই ৰেডি। এতিয়া অকণমান পিঁয়াজ পাত দি দিছোঁ। আলু ফ্ৰাই ৰেডি হৈ গ'ল। মাছৰ জোল বনাবৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ। এফালে ওলকবি লৈছোঁ, পিঁয়াজ লৈছোঁ, নহৰু আদা থেতালি লৈছোঁ, এফালে আলু লৈছোঁ। এতিয়া মাছখিনি বাছ হৈ গৈছে, আলুটো জোখত ৰঙা কৰি ল'লেই হ'ব। এতিয়া মই মাছ ভজা তেলতে লৈছোঁ অকণমান পাঁচফোৰণ, এটা শুকান জলকীয়া, তেজপাত দিছোঁ। মাছ ভজা তেলখিনিতে ইউজ কৰিছোঁ। ফুটিছে আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে আৰু ইয়াত দিম মই নহৰু আদা থেতালি লৈছোঁ। ইয়াত দিছোঁ নিমখ সোৱাদ অনুসৰি, দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ, দিছোঁ হালধি পাউডাৰ। আদা নহৰু ধুনীয়া গোন্ধ এটা আহিব। ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই ইয়াতে ওলকবি আৰু ধুনীয়াকৈ ভাজিব। গেছৰ ফ্লেমটো কম কৰি অকণমান ঢাকনখন লগাই ৰাখিম। মোৰ ভজা হৈ গৈছে। অলপ দেৰি ভাজি ল'বলৈ ভাল আৰু অকণমান দেখিছে নে আলুটো অকণমান সিজিছে। এৰি দিছোঁ, ঢাকনখন ভাঙি গৈছে। এতিয়া মই ইয়াতে দিম বিলাহী, আৰু অকণমান ঘৰতে পিচি লোৱা মছলা দিছোঁ। এতিয়া আকৌ অকণমান মই ঢাকি ৰাখিম বিলাহীটো নগলালৈকে।
এবাৰ বিলাহী গলিছে, বিলাহী গলি গৈছে। টেঙাটো দিম গৰম পানী, নিজৰ জোখ অনুসৰি দিব আৰু হ'লেও ইমান বেছি পানী দিলেও বেয়া লাগিব। বিলাহীটো বেছি ইমান বেছিকৈ গলি যোৱা কাৰণে অলপ অলপ গলিছে, তেনেকুৱাতে মই দিছোঁ পানী। এতিয়া উতলিছে, গৰম পানী দিছোঁ যিহেতু। এতিয়া আমি ইয়াতে দিম মাছ। ইয়াতে মাছ দি দিছোঁ। এতিয়া ধুনীয়াকৈ আমি সিজিবলৈ দিম। আহকচোন চাওঁ আমাৰ চব্জিখন। উতলি আছে, দেখিছেনে? এতিয়া দিছোঁ ইয়াতে এটা কেঁচা জলকীয়া, অকণমান ফালি দিছোঁ, গোটাকৈ দিছোঁ, অকণমান ধনিয়া। চব্জি হৈ গৈছে। মই ইমানকণে গ্ৰেভি ৰাখিছোঁ, গেছ অফ কৰি দিওঁ। চব্জি হৈ গৈছে। এয়া মোৰ ওলকবি দিয়া মাছৰ জোল ৰেডি। আপোনালোকেও এবাৰ বনাই খাব। এতিয়া মই লৈছোঁ অকণমান বেচন, দিছোঁ অলপ নিমখ, অকণমান হালধি পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ। এতিয়া এইখিনি ধুনীয়াকৈ মই মিক্স কৰি এটা পেষ্ট বনাই ল'ম। মই বেচনৰ এনেকৈ পানী অকণমান দি কিমানটো জোখত এটা পেষ্ট বনাই লৈছোঁ। এতিয়া মই ইয়াতে বেঙেনাকেইডোখৰ এনেকৈ দি লৈছোঁ। তেলত দি দিম আৰু মই হেৰিয়ৰ কেৰাহীখনতে লৈছোঁ, এই আলু যে ফ্ৰাই কৰিছিলোঁ সেইখনকে ইউজ কৰিছোঁ। গেছটো হাই কৰি থোৱা নাই, কম কৰি থৈছোঁ। এনেদৰে বেঙেনাকেইটো ফ্ৰাই কৰি লওঁ। বেঙেনা ফ্ৰাই হৈ গৈছে। এতিয়া মই কি কৰিছোঁ, ইয়াতে পালেঙৰ পাত এনেকৈ দীঘল দীঘলকৈ ল'ব। পালেং পাতটো অকণ কোমলীয়া হয়, অকণমান হেৰি হ'লে ভাল হয়। এনেকৈ দিওঁতে দীঘল ইয়াতে দিছোঁ, এনেকৈ দীঘলকৈ এনেকৈ ল'ব। এনেকৈ ইয়াত থকা যিখিনি বেটাৰ থাকি গৈছিলে দিছোঁ। এতিয়া লাহেকৈ দি দিব। পালেং পাতটো অকণমান হেৰি হৈ গৈছে, মোৰ 2 দিন হ'ল বজাৰৰ পৰা অনা যে, ঘৰৰ হ'লে বেছি ভাল হয়। এনেকৈ কৰি হৈ যোৱাৰ পিছত দেখাই আছোঁ ধুনীয়াকৈ থালিখন সজাই। এয়া মোৰ আজি থালিখন ৰেডি হৈছে। পদিনা, ধনিয়া, নহৰু, আদাৰ চাটনি, দাইলত যে দিছিলোঁ আলু, তাৰে পিটিকা কৰিছোঁ, আলু পিটিকা। কেঁচা তেল দিছোঁ তাতে, চবেই জানেই আলু পিটিকা কৰিব, নহয়নে? এইফালে দেখিছে, এইফালে দালি, এইফালে মাছৰ ওলকবি দিয়া, আৰু এইফালে বন্ধাকবি ভাজি অকণমান বনাইছিলোঁ, দেখুওৱা নাই আৰু। এয়া
এবাৰ বনাই চাব কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব